গুড ইভিনিং ফ্ৰেণ্ডছ, মই ৰাণু আপোনালোক সকলোকে মোৰ আনটি ব্লগলৈ স্বাগতম জনাইছোঁ। ভালে আছেনে? সকলোবোৰ ভালেই আছে ন? আশা কৰিছোঁ সকলোবোৰ ভালেই আছে। তাৰপৰা ভাবিলোঁ মাংস অকণ বনাইছোঁ, চ' আপোনালোকক দেখাওঁ কেনেকুৱা হৈছে। আপোনালোকে জনাব কি দি বনাওঁ, চাই যাব। দেখাই আছোঁ ৰ'ব। এয়া লাই শাক উলিয়াই থৈছোঁ। লাই শাক, ধনিয়া, ইফালে মছলা ফ্ৰাই হৈ আছে। এইখিনি চিকেন, আলু ফ্ৰাই কৰি ল'লোঁ। মাংস দিম আৰু এতিয়া। বাকী আমাৰ ঘৰলৈ আলহী আহিছে, দেখাইছোঁ। বিলাহীও দিম, বনাই আছোঁ আৰু দেখাই আছোঁ ৰ'ব দেই। এইবোৰ শ্বপিং কৰি আনিলোঁ, দেখিছে ন? ফ্লিপকাৰ্টৰ পৰা ধেৰ আনিলোঁ কিবা কিবি। ইফালে তেল, তাৰপৰা এইটো 10 কেজি আটা পেকেট, নিমখ আছে সেইফালে, লগতে নিউট্ৰি চইচ, তাৰপিছত 50-50 মাস্কা চাস্কা বিস্কুট আৰু চানা পেকেট, এইবোৰ আগৰ আছেই। ঠিক আছে ফ্ৰেণ্ডছ, দেখিছেই মছলা ফ্ৰাই কৰি আছোঁ। আপোনালোকে চাই যাব, দেখাই আছোঁ। ভণ্টি আহিছে, ভণ্টিৰ ফেমিলি, ভণ্টিৰ ল'ৰাটো, হাজবেণ্ড ইয়াতে ভাত খাব আজি। ঠিক আছে বলক, বনাই যাওঁ, চাই যাব। এয়া দেখিছে, এয়া কি কি আনিছে দেখুৱাই আছে। এজনী মোৰ ধন্দুৰী ভণ্টি। মোলৈ পেকেট আনিছে নাই জানো, সেইটো আনিছে বোলে। আৰু এয়া এইফালে ঢালি দিলোঁ মাংস। এইবোৰ কিবা কিবি বনাইছে বোলে, মালে লৈ আহিছে বনাই। চাটনি বনাই আনিছে, মটৰৰ চাটনি, ধনিয়া চাটনি। টিফিনটো কেলৈ আনিছা? লৈ যাবলৈ। অঁ কি কৰিম ৰিপৰ্ট? মই থৈ আগৰ ৰিপৰ্ট। বেটা সোমাই গ'ল, বুটুৰ ওচৰলৈ গ'ল নি? এয়া মোৰ মাংস লাহেকৈ ফ্ৰাই হৈছে। কালাৰটো ধুনীয়া আহিছে ন? লোকেল চিকেনটো খাই আছোঁ। কাইলৈ মাৰ ছেকেণ্ড কেমো আছে, কেমো ল'বগৈ লাগিব। তাৰপৰাতো 5 দিনমান একো খাবই নোৱাৰে, বইলে খাই থাকিব লাগিব। সেই মন গৈছে, সেয়েহে আজি বনাই খুৱাওঁ বোলো। ঠিক আছে, মোৰ বনোৱা হ'লে আপোনালোকক দেখাম বাৰু। ফাইনেলি মোৰ লাই শাক মাংস হৈ গ'ল। ফাইনেলি মাংসটো হৈছে। কালাৰটো কেনে হৈছে ক'ব। আৰু এইফালে আমাৰ বাইদেৱে মাৰ বাবে স্পেচিয়েলি চিকেন পকৰা বনাই আছে। পিটিকিছে, সেইকাৰণে চাটনি তাটনি লৈ আহিছিলে। বনি আছে পকৰা। আৰু পকৰাৰ মেইন মানুহ এইয়া উৎপাত কৰি আছে, লুকাইছে। কাইলৈ ফুৰিব যাব আমাৰ লগত, সেইকাৰণে চিকেন পকৰা খুৱাম আজি। ঠিক আছে, আপোনালোকে চাব, অকণমান লোভ লগাব আৰু মন গ'লে আহিব মোৰ ঘৰলৈকে। ময়ে কৰাই দিয়ে বুলি কৈছে। কেতিয়াবা আহিলে বনাই খুৱাম ন বেটা? পৰ্ক খাবনে, চিকেন খাবনে, তাৰপৰা মটন খাবনে? হা? অঁ পৰ্ক মই নাখাওঁ বাৰু, তুমি খাবা আকৌ। অঁ বেটাও নাখায় বোলে দেই। আপোনালোকৰ মন গ'লে আহিব দেই। ঠিক আছে ফ্ৰেণ্ডছ, আজিলৈ ইয়াতে সামৰিছোঁ। কেনে হৈছে ক'ব আপোনালোকে, ভাল পালেও ক'ব, বেয়া পালেও ক'ব। এইয়া আমাৰ য়ামি চিকেন পকৰা ইজ ৰেডি। ঠাণ্ডাত খাবলৈ মজা। ভালকে খোৱা, টেষ্টি। খাবলৈ আহিব দেই, কৈ দিয়া। খাবলৈ আহিবা।
সকলোকে মাতিছোঁ। ভিডিঅ'টো যাতে আপোনালোকে চাই তাৰ বাবে অনুৰোধ জনালোঁ। নতুন কোনোবা আহিলে ছাবস্ক্ৰাইব কৰি দিব, পাৰিলে লাইক এটা কৰিব, শ্বেয়াৰ নকৰিলেও হ'ব বাৰু, শ্বেয়াৰ মই নিজে কৰি ল'ম। ঠিক আছে, এনেই ধেমালি কৰিছোঁ দেই, পাৰিলে শ্বেয়াৰো কৰিব। ঠিক আছে ফ্ৰেণ্ডছ, গুড নাইট, বাই বাই।